চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ চাকৰিৰ খবৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ইণ্ডিয়ান নেভিত পোষ্ট ওলাইছে 2700টা। যদি আপুনি আনমেৰিড, আপুনি যদি অবিবাহিত তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ বাবে লাগিব হাই সেকেন্ডাৰী পাছ, মেথছ আৰু ফিজিক্স, লগতে থাকিব লাগিব কেমিষ্ট্ৰি, বায়োলজি নহলে কম্পিউটাৰ সায়েন্স। 10 জুলাই লাষ্ট ডেট। তাৰ আগতে আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ বাবে অনলাইন যেটো লিংক ডেসক্ৰিপচনত দিয়া আছে আৰু আপোনালোকে যেটো নোটিফিকেশন পঢ়ি আছে সেই লিংকটো আপোনালোকক ডেসক্ৰিপচনত দি দিছো। আপোনালোকে ডাউনলোড কৰি চাই ল'ব। যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব, এপ্লাই কৰাৰ সময়ত আপোনালোকৰ ফটো, মেট্ৰিকৰ পাছ সাৰ্টিফিকেট আৰু হাই সেকেন্ডাৰী মাৰ্কশিটখন লগত ৰাখিব। ধুনীয়াকৈ স্ক্যান কৰি আপলোড কৰি দিব। যেতিয়া আপোনালোকৰ এক্সাম হ'ব, এক্সামত পাছ কৰাৰ পিছত আপোনালোকৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিঙত আপোনালোকে পাব 14600 টকা আৰু ট্ৰেইনিঙৰ পিছত আপোনালোকে লাভ কৰিব 21700 টকাৰ পৰা 69100 টকাৰ পে স্কেলত স্যালাৰি। আৰু যেতিয়া আপোনালোকে এক্সাম দিব, এক্সামৰ বাবে সিলেবাস আৰু স্যাম্পল আপোনালোকে ওয়েবসাইটত পাই যাব, যেটো মই ডেসক্ৰিপচনত লিংক দি দিছো। যদি আপোনালোকে এপ্লাই কৰিবলৈ অসুবিধা পায় তেনেহলে আপোনালোকে CSC চেণ্টাৰত গৈ এপ্লাই কৰিব পাৰিব। তাতে 60 টকা আৰু লগতে GST আপোনালোকে পে কৰিব লাগিব। যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু শেয়াৰো কৰি দিব, কাৰণ নেভিত যে পোষ্ট ওলাই থাকে মাজে মাজে সকলোৱে নাজানে। সো মোৰ চেনেলটোত মই যিবোৰ চাকৰি ওলাই, সেন্ট্ৰেল গভৰ্নমেন্ট হওক, আসাম গভৰ্নমেন্ট হওক বা প্ৰাইভেটৰ সকলোবোৰ চাকৰিৰ নিউজ মই এই চেনেলত আপলোড দিওঁ। আপোনালোকে সাবস্ক্ৰাইব কৰি থব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব, যাতে আমাৰ অসমৰ যুৱকে এপ্লাই কৰিব পাৰে আৰু নেভিত গৈ আমাৰ দেশৰ স্বাৰ্থত কাম কৰিব পাৰে। সো ভিডিওটো ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব। ধন্যবাদ আৰু আজি এপ্লাই কৰিব।